ধুনীয়াৰে ফালে খেতি কৰি আছে মানুহবিলাকে পুৰা গুৱাহাটীয়া বগৰী আন পাই পুৰা পাইনে গুৱাহাটীয়া বগৰী আন वेलकम टू माय यूट्यूब चैनल गाइस पुनराबार स्वागतम जनाइছোঁ মোৰ ইউটিউব চেনেলটোলৈ গাইছ আজি ক'ৰবাত লগ পাই আপোনালোকক মানে আজি কি হ'বলৈ গৈ আছে কি নহ'ব আপোনালোকক মই এতিয়াতে নজনাওঁ মানে অলপ হেভি ধামাকাই হ'ব আজিও মানে ক'ত যাওঁ কি কৰোঁ চাই থাকিব গম পাব তো গাইছ মই লগ এটাৰ ঘৰত আহি গ'লোঁ মানে তাক ৰখি আছোঁ মানে তাৰ ওলা কি ভাত খাই আছে তাৰ ওলা হৈ গ'লে আমি যাম আৰু এতিয়া বস্তুটো আমি কি এটা বস্তু আনিব যাম কি আনিব যাম চাই থাকক তো গাইছ এতিয়া আমি বস্তুটো আনিব যাই আছোঁ গাইছ ঘৰৰ পৰা ওলাই দিলোঁ কি বস্তু এতিয়া আনিব যাওঁ আপোনালোকে গম পাব গাইছ যদি পাওঁ তাৰমানে আজি খাতি অসমীয়া টাইপত খামাৰ বস্তুটো পাওঁ নে নাপাওঁ বিচাৰি যাওঁ যদি পাওঁ লৈ আহিম গাইছ চাই থাকিব তো গাইছ পুৰা বিহাৰৰ খেতিৰ মাজে মাজে চাওক পুৰা চাৰিওফালে পুৰা হালধীয়া কি মজা এটা ঠাই গাইছ থাকি মানে ভাল লাগে এনেকুৱা জেগাত চাওকচোন মানে চাৰিওফালে পুৰা বিহাৰ এইবিলাক চাওক গাইছ ধুনীয়াৰে ফালে খেতি কৰি আছে মানুহবিলাকে তাৰ ইয়াতে আগৰ আছে পুৰা হালধীয়া কিবা এটা ভালে লাগে আৰু ইয়াতে ফটো শ্বুট কৰিবৰ কাৰণেও ভাল অলপ মানে অসমীয়া টাইপত আৰু ফটোগিলা ভাল হ'ব ইয়াতে এনে এটা গাইছ তো গাইছ আমি এতিয়া পথাৰৰ মাজে মাজে গৈ আছোঁ বস্তুটো বিচাৰি পাওঁ নে নাপাওঁ চাওঁ গাইছ তো গাইছ ফাইনেলি পাই গ'লোঁ আমি বস্তুটো আমি যি বিচাৰিছিলোঁ সেইটো জেগা পাই গ'লোঁ চাওক বগৰী খাব আহিছোঁ গাইছ আজি এইগিলা চাওক বগৰী মানে আজি বগৰী বিচাৰি আহিছোঁ বগৰীত ধামাকা তাৰমানে বগৰী খুন্দি কিনে বা কুটি কিনে কিবা এটা কৰি খাম আৰু আজি বগৰী তো বগৰী পাৰোঁ এতিয়া তো গাইছ বগৰী এটা পুৰা খাই লওক কেনে টেষ্ট মজা গাইছ অলপ টেঙা গাইছ বগৰী টেঙা হ'লে কিন্তু ফটটো বেলেগ তো গাইছ ইয়াতে চাওকচোন বগৰী গছ এইবিলাক বগৰী গছ আছে ইয়াতে এডাল বগৰী গছ আৰু সেইফালে বগৰী গছ ধুনীয়া মানে এইখন গাঁৱত বগৰীৰ কাৰণে বিখ্যাত বুলি ক'লে ভুল নহয় এইটো ডুঙৰ পাৰ তাৰমানে বগৰীগুৰি জেগাখিনিৰ নাম পুৰা এনেকুৱা বগৰী আছে ইয়াতে মানে প্ৰতি বছৰে খাব আহোঁ ইয়াতে বগৰী আৰু লৈ যাওঁ ঘৰত খাওঁ চাওক বগৰী গছ আধা বগৰী তলত সৰি নোহোৱা আছে এইগিলা পকা বগৰী এতিয়া খাব নোৱাৰা গাইছ ছাগলে তাগলে চেলকি থৈ গৈছে আৰু এইবিলাক ওপৰত আছে পুৰা এই সি পাৰি আছে চাওক পুৰা খেতিৰ মাজত চাওক পুৰা কি ধুনীয়া গাইছ চাওকচোন একবাৰ ভিউটো চাওক না গাইছ ভিউটো চালে গম পাব কেনেকুৱা ঠাইত মানে আৰু এনেকুৱা ঠাইত বগৰী খায়ো ভাল লাগে প্ৰতি বছৰে আমি বিচাৰি আহোঁ ইয়াতে বগৰী এইবাৰো বিচাৰি আহিলোঁ আৰু পাইছোঁ এইবাৰো মানে সিদিনা আহিব খুজিছিলোঁ মানে সিদিনা নাহিলোঁ এনেকৈ অহা নহ'ল তো আজি আহি গ'লোঁ আজি বগৰী লৈয়ে যাম গাইছ তো গাইছ এনেকুৱা ৰাক্ষস মানে বগৰী আমি লৈ যাব লাগে থোৱাত ভৰাই কিনে ঘৰক লাগি নাই সেইটো নাই পুৰা বগৰী ডাইৰেক্ট নিজে খাই আছে গাইছ এটা ইটো বগৰী পুৰা মিঠা সেইটো টেঙা আছিলে কিছুমান টেঙা আছে কিছুমান মিঠাও আছে গাইছ বগৰী হওক মজা বস্তু একদম বগৰীটো আহি গুটিটো এনেকৈ মাৰি দিব পুৰা বগৰী বিচাৰি আছে এতিয়া আৰু আমাৰ এফালে এইয়া শাক ঠিক চিলে পুৰা পাৰি আছে পাৰ দুচ পাৰ আজি পুৰা বগৰী খুন্দাৰ খানা হ'ব বগৰীয়ে চাওক গাইছ এইটো বগৰী চাওক পুৰা গুৱাহাটীয়া বগৰী আন পাই পুৰা পাইনে গুৱাহাটীয়া বগৰী আন চাওকচোন লৈ যাব লাগিব গাইছ মই তাত দুটা লৈ আহিলোঁ বগৰী দুটা এইটো গাইছ বগৰী পাৰি মানুহ একদম ভাগৰুৱা হৈ গৈছোঁ একদম মানে গাইছ এতিয়া এন্দক পাৰিব লগাই দিছোঁ ই বুটলি আছে ই পুৰা পাৰি আছে গাইছ আৰু তাক চাওঁ সিটো পুৰা খাবৰ কাৰণে আহিছে হেঁচাই গাইছ এতিয়া বগৰীটো পাৰি লওঁ কিনে লগ পাই আছোঁ পুৰা জমা কৰি লগ পাম গাইছ এইবাৰ আমাৰ বগৰী চগৰী পাৰা হৈ গ'ল আমি এতিয়া ফাইনেলি ঘৰলৈ যাই আছোঁ গাইছ আৰু বস্তু এটা দেখাব পাৰিছিলোঁ ইটা ভাতাটো আমাৰ গাঁৱত চাওক গাইছ এইটো ইটা ভাতা এইটো পুৰা ইটা বনাই আছে এইবিলাকক পুৰা এইবিলাক চাওক পুৰা বনাই আছে মজাকৈ চাওক কিমান ইটা আছে আৰু সিফালে আৰু আছে ইটা গাইছ আমি জংঘলে আহি গৈছোঁ
ক'ত জংঘলে ঘূৰি আছোঁ এইয়া একদম জংঘলে চলিৰ দৰে ক'ত জংঘলে গৈছে চাওকচোন পূৰা খালো বাৰে কি ভয়ানক জংঘলে দি আহি আছোঁ আমি চাওক একবাৰ কি ভয়ানক জেগা সঁচাকৈ গাইছ আমি পূৰা জংঘলে আহি গৈছোঁ এনেকৈ ঘূৰি চাওক কেনে জেগা গাইছ আমাৰ ঘৰত এটা বেদখলকাৰী ঘৰ এটা বনাই আছে এইটো চাওক গাইছ মানে বেদখলকাৰী মানুহ এনে কৈছোঁ গাইছ আমাৰে গাঁৱৰ মানুহ মানে বাহিৰত ঘৰত আহিছে নতুনকৈ ঘৰ বান্ধিছে গাইছ এইগিলা বগৰী আৰু আছে বগৰী পকতুৰ আছে এইগিলা এৰ পকতুৰ আছে গাইছ তো গাইছ আমি ধনিয়া বিচাৰি আহিছোঁ ধনিয়াৰ পাত এইবিলাক চাওক এইবিলাক ইয়াতে আছে ধনিয়াৰ পৰা বিচাৰি পেলাব গাইছ ইও পূৰা বিচাৰি আছে ধনিয়াৰ পাত গাইছ চাওক পূৰা বিচাৰি আছে ইও এই লো আমি এতিয়া পূৰা য'ত আমি খাম বগৰী তাতে আমি জেগাটোত যাই আছোঁ গাইছ পূৰা পাত চাত কাটি লোৱা হৈছে কলপাত চলপাত কাটি লৈছোঁ মানে কলপাত খোৱা ইণ্টাৰেষ্টটো বেলেগ না কিছুমানে ডিচুত খাই কিবা খাই কিন্তু আমি কলপাততে খাম গাইছ নেচাৰেল বস্তু হয় গাইছ এইটো চাওক কি মৰম লগা চানা গাইছ চাওক পূৰা ৰ'দ পোৱাই আছে মানে ইয়াতে মাক আছে আৰু গাইছ আমাৰ পূৰা খানা খোৱা প্লেচটো পাই গ'লোঁ এইখিনিতে ক'ত খাম আৰু চাওক কি ধুনীয়া প্লেচ এইখিনিতে খাম আৰু ক'ৰবাত এইখিনিত খাম গাইছ আমি গাইছ এফালে পূৰা বগৰী গুটি আছে মজাকৈ দুজ কাটা এফালে ইয়াতে ধনিয়া চনিয়া আছে ইয়াতে নিমখ আছে ইয়াতে পূৰা বগৰীকেইটা থোৱা আছে আৰু ইয়াতে জ্বলা আছে গাইছ এতিয়া মজাকৈ বস্তুটো কুটি লওঁ কুটি কিনে পূৰা খাম আৰু গাইছ আজি গম পাব মানে এনেকুৱা এটা ভাল লাগে না লগবিলাকৰ মাজত একলগত থাকি কিনে পূৰা বগৰী চগৰী খাই মোবাইল চোবাইল বাদ দি কিনে মোবাইলৰ পৰা অলপ দূৰত থাকি নিমখ লগাই কিনে খাইছোঁ ইয়াতে পূৰা নিমখ লাগি গৈছে মজাকৈ মজা গাইছে এইকেইটা পূৰা মিঠা আছে গাইছ ছাগলীটাক চাওকচোন পূৰা খাওঁ কৰি আছে বগৰীগিলা আৰু গাইছ মানে আমাৰ আজি ভেলাৰ কাম কৰি আছে এয়া আমাৰ খুৰাহঁতে ভেলাৰ কাম কৰিছে সেইকাৰণে আমাকো ভেলাৰ কাম কৰাৰ কাৰণে মাতি আছে কিন্তু আমি বগৰী হাতত ব্যস্ত আছোঁ বগৰী চগৰী খোৱা হ'লে ভেলাৰ কামত যাম গাইছ চাই থাকিব আৰু মানে ভেলাৰ কামটো আজি নেদেখাব পাৰোঁ মানে যোনদিনা মেইন কাম হয় ভেলাৰ সেইদিনাখনে দেখাম আৰু পূৰা বগৰী খাব আৰম্ভ কৰি দিছোঁ ছাগলীবিলাকো আহি গৈছে এনেকৈ ল'বা আৰু এনেকৈ গাইছ খাই দিবা আৰু লগতে জ্বলা আছে গাইছ এই জ্বলাৰ লগত খাই কিনে মজা লাগে তো গাইছ বগৰী চগৰী খাই কিনে এতিয়া পূৰা ঘৰত আহি গ'লোঁ যদি ভিডিঅ'টো ভাল পাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবখিনি কৰি থৈ দিব তেতিয়ালৈ বাই জয় অসম আৰু আজি জনপ্ৰিয় এজন ইউটিউবাৰ মানে সৌভিক ৰাজখোৱাৰ শ্বৰ্ট ফিল্মখন আহি আছে মানে দিছেই নেকি এতিয়ালৈকে মই ভিডিঅ' দিয়াক লাগি যেনে দিবই সকলোৱে যাই কিনে চাব গাইছ